Hello viewers, welcome to my channel Dankasi. কি কৰিব নহয় উপায় নাকি হৈছে আজি লৰাক স্কুলৰ পৰা থৈ আহিলো অহা পিছতে মানে মোৰ জি ঘটনা হল নাই আঙুলটো অলপ কলা পৰিয়ে আছে চাগে দেই পুৰা নখ জাকে উঠি যাব নেকি দৰ্জাখনত গাড়ী দৰ্জাখন বন্ধ কৰিলো নিজে আঙুলটো ফচি থাকিলে কৈছো না বাপৰে লাইফত ফৰ দা ফাৰ্ষ্ট টাইম হৈছে আগতে মিষ্টাৰও হৈছে লৰা চলিৰো হৈছে মোৰ আজিলৈকে হৈ পোৱা নাছিলে কিন্তু হৈ গ'ল পগলা হৈ গৈছোগে হাত ক'তটো চুবই পৰা নাই একদম মানে কৈছো না কান্দি গ'লগে কি কৰো তাকে ভাবি আছো ব্ৰেকফাষ্ট আজি ব্ৰেড খাওঁ আৰু আনকালে ব্ৰেড নাখাওঁ ব্ৰেডে মোৰ ইমান গেছ ফৰ্ম কৰে নহয় আপোনালোকৰ হয় নাই বাৰু আৰু গেছৰ প্ৰব্লেমৰ কাৰণে আপোনালোকে কি মানে হেৰি প্ৰিকশ্যনছ লয় মই ৰাতিপুৱা গৰম পানী খাওঁ গৰম পানী খালে মানে আৰু সদায় এটা গেছৰ দৰৱ থাকিবই ৰাতিপুৱা এমটি ষ্টমাক আৰু এতিয়া ব্ৰেড খালেও হয় বাৰু আজি খাই দিওঁ উপায় নাই আৰু লগত একাপ গ্ৰীণ টি আজি তাকে কি কৰোঁ বুলি ভাবিছোঁ খানা বনাওঁ বুলি ভাবিছোঁ কিন্তু বজাৰ কৰিব লগা আছে অলপমান বজাৰ কৰিবলৈ ওলাই যাওঁ নেকি আৰু আমি মানে তিনিচুকীয়াৰ মানে এখন ধাবা কথা শুনি আছোঁ ৰঙাগড়া ৰোডত আছে ধাবাখন চবৰে মুখতে বৰ ধুনীয়া খানা দিয়ে মই মানে বহুতৰ লগৰ মানে ডাঙৰ সৰু চবৰে ষ্টেটাছতো দেখিছোঁ কাঁহৰ থালত একদম ধুনীয়াকৈ সজাই দিয়ে দেখি মানে খাওঁ লাগি গৈছে মোৰ মানে ট্ৰেডিশ্যনেল থাল মানে যেনেকুৱাই হওক আমাৰ নিজৰ আছামিজ কুইজিন হওক বা বেলেগৰ ট্ৰেডিশ্যনেল কুইজিনছ হয় মই মানে বহুত খাই ভাল পাওঁ চ' আজি ভাবিছোঁ তাৰ ধাবা ৰঙাগড় ৰোডত আছে বুলি কৈছে তালৈকে যাম বুলি আপোনালোককো তালৈকে লৈ যাম বুলি ভাবিছোঁ মই প্ৰথমে খাই লওঁ নাছিল আকৌ আপোনালোকক লগ পাই আছোঁ আৰু জানেনে মই এবাৰ বস্তু এটা বনালোঁ মই সজোৱা মেলা বৰ বেছিকৈ নাজানো কিন্তু চবে বনোৱা ভিডিঅ'জবোৰ দি থাকে আৰু চবে বনায় নহয় জানো সেইকাৰণে বনাবলৈ মন গ'ল তাকে অকণমান বনালোঁ দুখ পালোঁ আঙুলিটো দাঙিব পৰা নাই আপোনালোকক দেখাইছোঁ দেই মই কি কৰিলোঁ চাব এই প্লেনটো মই এয়া বগা শিলগুটি কিনি আনিছিলোঁ ইয়াত দি দিলোঁ আৰু কেইটামান শিলগুটি এনেকৈ কালাৰ কৰি লৈছোঁ আৰু এই ফুলদানিটোত মানে ইয়াত আৰু কিবা কিবি কৰিব পাৰে নেকি আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব দেই আৰু কেইটামান বস্তু মই বনাই আছোঁ আপোনালোকক দেখাম পাছত আগতে বনোৱা আছে কিন্তু মানে ইমান এলাহ লাগে ন মোৰ মেইন কথা এইবোৰ পিটিকি কামবোৰ কৰি থাকিবলৈ কিছুমানে কৰি বহুত ভাল পায় দীপশিখাই নানকীয়ে খুব ভাল পায় তাই কৰি পেলাই তাই কাপোৰ চিলোৱাই হওক এনেকুৱা বস্তুবোৰ বনোৱা মেলাই হওক খুব ভাল পায় মই অকল এটা কামেই ভাল পাওঁ খানা বনাই ভাল পাওঁ মোক আপুনি দিনটো পাকঘৰত খানা বনাই থাকিবলৈ ক'ব ৰকমৰ ডিছ বনাই থাকিবলৈ ক'ব মই সেয়া বনাই থাকিম খাই থাকিম খুৱাই থাকিম কিন্তু এইবিলাক কাম চিলাই দিলে মোৰ মানে অসম্ভৱ এইটো যে এনেকৈ যে বনাইছোঁ সেয়াই মোৰ কাৰণে বহুত আৰু যাওঁ ওলাওঁগৈ আকৌ যাব হ'ল বজাৰখিনি কৰি পেলাই তিনিচুকীয়াৰ পৰা আহোঁগৈ सॉरी खाना भूख लगा बहुत जोर से थोड़ा फट मिल जाएगा ৰিয়েলি ইয়াত আহি খুবেই ভাল লাগিছে গিলাচ পৰ্যন্ত কাঁহৰ জাগ
এতিয়া খানাটো খাবলৈ ৰৈ আছোঁ বহুত দিনৰ পৰা শুনি আছোঁ এইখনৰ বিষয়ে কিন্তু আহিবলৈ নিমিলে ধৰি লওক ভণ্টি ঘৰ ইয়াতে জানেই নহয় তিনিচুকীয়ালৈ আহিলোঁ বুলি ক'লে ভণ্টিহঁতে আমাৰ ইয়াতে ভাত বনাইছোঁ খাহি বুলি কৈ দিয়া হয় আজি একদম মিছা কথা কৈ পেলাই আহিছোঁ অলৰেডি আমি বেলেগত খালোঁ বুলিয়ে কৈছোঁ তাৰপিছত আহি পেলাই ইয়াত সোমাইছোঁহি আমাক দিব আহি পালোহি তিনিচুকীয়া পৰা এতিয়া অকণমান খোজকাঢ়িবলৈ ওলাই যাওঁ ঠাণ্ডা পৰিছে জেকেটটো উলিয়াই লৈছোঁ পিন্ধি লওঁ নহ'লে ইমান ঠাণ্ডা আপোনালোকক অকণমান দেখাম নহয় জানো খাই মেলি আহিলোঁ আৰু এতিয়া আমি অকণমান ইভিনিং ৱাক কৰিবলৈ লৈছোঁ ইভিনিং ৱাক মানে আন্ধাৰে হ'ব এতিয়া আৰু দেখিছে বাগানৰ মাজে মাজে পাহাৰৰ মাজে মাজে লুংলুঙীয়া বাটে গৈ আছোঁ মোৰ আৰু অলপ পিছত ভয়ে লাগিব উভতিম কিন্তু দেই অলপ আগৰ পৰা একদম জোৰ জবজ কৰি আনি আছে মই এতিয়াই দৌৰিম একদম উল্টা দৌৰ দিম বেগ দৌৰ বহুত ভাল লাগে খালি খোজকাঢ়িবলৈ অলপমান দিগদাৰ আৰু ইমান শিলগুটি আছে ন শ্লিপ কৰিবলৈ হ'লে গাঁঠি যাব আৰু এই বয়সত যদি গাঁঠিত কিবা এটা হ'বলৈ হয় ফ্ৰেকচাৰ চেকচাৰ হ'ল আৰু বুঢ়ী হৈছোঁ হয়নে নহয় নাই হোৱা দেই এজ ডাজ নট মেটাৰ ইটছ ডিপেণ্ডছ অন ইয়'ৰ ইনাৰ কি বুলি কয় আপোনালোকে ক'বচোন দেই ভিতৰটোহে লাগে ন বাহিৰৰ বয়সৰ কোনো নাই চাওক না কেনেকুৱা লুংলুঙীয়া এজ ইজ জাষ্ট এ নাম্বাৰ বাকী চব বাদা দিওঁৱে গম পাবলৈ হ'লে যে ভাস্কৰ বৰ চিঞৰ বাখৰ কৰিব দেই ক'ত গ'লা বুলি ইমান দেৰি লাগিলে তাক বাহিৰত ফুটবলটো খেলিবলৈ দি থৈ আমি দুটাই খোজকাঢ়িবলৈ ওলাই আহিলোঁ সদায় খোজকাঢ়া নহয় বাৰু আজি বহুত দিনৰ মূৰত অহা হৈছে পিছত আপোনালোকেও অকণমান দেখাই দিওঁ ন আন্ধাৰ হৈ গৈছেগৈ হয় আৰু নাযাওঁ আহা গম পাইছে চাগে কি দেখাইছোঁ বেক চাইড ভিউ ইমান ধুনীয়া লাগিছে চাওক না টিলা এটাৰ ওপৰত পালোঁ পাহাৰৰ টিলা এটাৰ ওপৰত